ৰঙা পলাশৰে মইনা ৰঙা ৰঙা শিমলু এই গাঁৱৰে ধুনীয়াই মইনা বগা বগা গাভৰু দেখিনো মৰম লাগি দেখিনো ভালে লাগি। হাই বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভাল আৰু কৃষ্ণ চতিয়ান চেনেলটোৰ তৰফৰ পৰা নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ আজি শদিয়া এজন জনপ্ৰিয় কণ্ঠশিল্পী মহন্ত বুঢ়াগোহাঁই তেখেতৰ নাম। আৰু এটি গানে বহুত চৰ্চা হৈছিল আৰু খুব সকলো মুখতে গীতটি গাইছিল। আৰু আজি তেখেতৰ কৰ্মশালা এখন আছে বুলি কোৱা শুনিছোঁ। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ' আকাৰে। আপোনালোকে সকলোৱে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ। শদিয়াৰ পৰা ধুবুৰীলৈকে যিহেতু যাৰ মুখত এটাই গীত চৰ্চা হৈছিলে, তেখেতৰ ওচৰলৈ গৈ আছোঁ। আপোনালোকে দেখিবলৈ পাব আৰু তেখেতক চিনাকি কৰাই দিম। মোৰ লগত ভাইটি। হয়, নমস্কাৰ। আৰু এতিয়া আহি আমি তেল ডিপু পালোহি আৰু এই তেল ডিপুত অলপ তেল ভৰাই লওঁ আৰু আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। ভিডিঅ' সন্মুখত দেখিবলৈ পাইছে আৰু লগত মোৰ এয়া ভাইটি, আমি দুজনে একেলগতে আহিছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'ৰ দৃশ্যাংশসমূহ। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দিনসা ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দিনসা। বন্ধু বান্ধৱীসকল, দেখিবলৈ পাইছে আজি মোৰ কাষত আছে মহন্ত দা। তেখেত অতি শদিয়াৰ আৰু ধুবুৰীৰ পৰা অতি জনপ্ৰিয় এটি গীত আছিলে আৰু চবৰ মুখতে মহন্ত দা গীতটি গুণগুণাইছিল আৰু তেখেতে খুব সুন্দৰভাৱে তেনে গীত এটি গাইছিল। আৰু বন্ধু বান্ধৱীসকল, মহন্ত দা বহুত আৰু গান আছে। তেখেতে যিটো প্ৰথম শদিয়ালৈ যাম দীঘল দলং চাম গীতটোৰ দৰে বাকী গীতবোৰ আগুৱাই নিব বুলি মই আশা কৰোঁ। আৰু লগত মোৰ মহন্ত দা আছে। আৰু মহন্ত দা, আপোনাৰ গানৰ কাৰণে আৰু কি প্ৰস্তুতি চলিছে? নতুন গীত কিছুমান লিখি আছোঁ এতিয়া, মানে অহা বছৰৰ কাৰণে। হয়। তো এই বছৰটো তেনেকৈ নলিয়ালে এই বছৰ মই টাই গীত দুটা বনালোঁ আৰু আমাৰ যিহেতু বুঢ়াগোহাঁই বংশালী হৈছে ডাঙৰকৈ, তাক লৈ এটা গীত বনাইছিলোঁ। সকলোৱে শুনিছে চাগে, আমি বুঢ়াগোহাঁই বংশধৰ বুলি। তাৰপিছতে তেনেকৈ বিশেষ গীত ওলোৱা নহ'ল। এইবাৰ এতিয়া লিখিছোঁ দুটামান গীত অহা বছৰৰ কাৰণে। তো এটা গীত লিখিছিলোঁ মই, বৰ্তমান ৰেডি হৈছে দুই লিখি। হয়, সেইখিনি বনাম আৰু। আচ্ছা, মহন্ত দাৰ যি নতুন গীত আৰু কেইটামান প্ৰস্তুতি কৰি আছে আৰু ইতিমধ্যে গানটো হৈ গৈছে। আপোনালোকে গানটো সম্পূৰ্ণভাৱে শুনিব আৰু মহন্ত দাক আগুৱাই যাবলৈ চেষ্টা কৰক সকলোৱে। মই মোৰ কৃষ্ণ চতিয়া চেনেলটোৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ মই অনুৰোধ কৰিছোঁ, আমাৰ শদিয়াৰ ভিতৰৰ এজন কণ্ঠশিল্পী খুবেই সুন্দৰভাৱে গায় আৰু তেখেতক আগুৱাই নিবলৈ সকলোৱে চেষ্টা কৰক। মহন্ত দা, তাৰ বাবে আপুনি মোৰ চেনেলটোৰ তৰফৰ পৰা কি ক'ব বিচাৰে? মই ধন্যবাদ জনাইছোঁ সকলো দৰ্শকক। ভাইটি চেনেলটোক সকলোৱে মানে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, যাতে এখেতৰ ভিডিঅ'খিনি সকলোৱে পায় আৰু ভৱিষ্যতে ভাল শদিয়াৰ এজন ভাল ইউটিউবাৰ হ'ব লাগে ন। বাহিৰতো ধেৰ ইউটিউবাৰ আছে, আমাৰ তেনেকৈ ওলোৱা নাই। এজন ভাল নাম কৰা ইউটিউবাৰ হ'ব লাগে। লগতে আমি আছোঁৱে, আমি যিমানখিনি পাওঁ সহায় কৰিম আৰু মই তোমাৰ চেনেলটোৰ জৰিয়তে ৰাইজক ক'ব বিচাৰিছোঁ যে মই এটা অনুষ্ঠান গঢ়লৈ গৈ আছোঁ, যে কুণ্ডলীয় সংগীত মহাবিদ্যালয়, যিহেতু এতিয়া বৰ্তমান কৰ্মশালা চলি আছে ৰাভা সংগীতৰ ওপৰত। অহা 20 জুনত আমি ৰাভা দিৱস পাতিছোঁ আৰু তাতে আমাৰ সত্ৰীয়া নৃত্য আছে, খোলবাদন মানে আৰু শাস্ত্ৰীয় সংগীত আছে। আৰু লগতে সিহঁতৰ সেই ল'ৰা ছোৱালীবিলাকৰ লগতে জড়িত হৈ থাকোঁ। মই তেওঁলোকে মাজে মাজে গীত গাই ঘূৰি ফুৰোঁ আৰু বিভিন্ন মানে ঠাইত। কোনোবা মাতিলে আমি কুৰা চলিজনী যাওঁ, কোনোবা মাতিলে নাচো লৈ যাওঁ। হয়, তেনেকৈ চলি আছোঁ আৰু আশা কৰিছোঁ যে মানে আমাৰ শদিয়াবাসী ৰাইজে এই অনুষ্ঠানটোৰ লগত অলপ জড়িত হৈ দিলে ভাল পাম আৰু। বন্ধু বান্ধৱীসকল, আৰু দেখিবলৈ পাইছে এয়া কৰ্মশালা মহন্ত দা আৰু গীতৰ চৰ্চাৰ মাজতো কৰ্মশালাৰ মাজত ব্যস্ততা আছে। তথাপি আপোনালোকে এই কৰ্মশালা মহন্ত দাৰ ইয়াত নম্বৰ দিয়া হ'ব স্ক্ৰীণত, আপোনালোকে নম্বৰত যোগাযোগ কৰিব পাৰিব। যিসকলে নাচ গান কৰাম বুলি ভাবিছে তেখেতসকলে
ইয়াত যোগাযোগ কৰিব পাৰিব। ইয়াত মই নম্বৰটো দিয়া আছে আৰু নম্বৰটো স্ক্ৰীমত দি দিম, আপোনালোকে আহি মোহন দাদাৰ লগত যোগাযোগ কৰিব পাৰিব। 20 জুন তাৰিখে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব আৰু হয় মানে সকলোকে অনুৰোধ জনাইছোঁ যে 20 জুন ভাল ভাল যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যিসকলে ৰাভা সংগীত গায় তেওঁলোকে বা নাচে তেওঁলোকে আহি ইয়াত 20 জুন তাৰিখে অংশগ্ৰহণ কৰক, ভাল লাগিব আমাৰ। হয় হয় মই তাকে অনুৰোধ কৰিছোঁ আৰু সকলোকে। সকলোৱে আহিব আৰু যোগদান কৰিব। কৃষ্ণ শদিয়া চেনেলটোৰ তৰফৰ পৰা অনুৰোধ কৰিলোঁ সকলো অসমবাসী ৰাইজ আৰু শদিয়াবাসী ৰাইজলৈ। আৰু বন্ধু বান্ধৱীসকল দেখিবলৈ পাইছে এইখনেই হৈছে মোহন দাদা সংগীত চৰ্চা কৰা বিদ্যালয়খন। আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে চাই থাকক আৰু সংগীত কোনটো ভিতৰত শিকোৱা হয় আপোনালোকক দেখুৱাম ৰুমটো, আপোনালোকে চাই থাকক। বান্ধৱীসকল আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ গীত য'ত শিকাই আপোনালোকক এই ৰুমলৈ লৈ গৈছোঁ, আপোনালোকে চাই থাকক ভিতৰত। 1 2 3 4 বন্ধু বান্ধৱীসকল মোহন দাদাৰ গানবোৰ শুনি আছোঁ, আপোনালোকে হয়তো কিছুমানে শুনা নাই আৰু তেখেতক মই এটি গান গুণগুণাবলৈ অনুৰোধ কৰিছোঁ। ঠিক আছে বাৰু, মই এটি গীত ইতিমধ্যে লিখি শেষ হৈছে, মই তাকে অলপমান গাই দিছোঁ। ৰঙা পলাশৰে মইনা ৰঙা ৰঙা শিমলু, এই গাঁৱৰে ধুনীয়াই মইনা বগা বগা গাভৰু, দেখিনো মৰম লাগি দেখিনো ভালে লাগি যায়। এই ৰঙা পলাশৰে মইনা ৰঙা ৰঙা শিমলু, এই গাঁৱৰে ধুনীয়াই মইনা বগা বগা গাভৰু, দেখিনো মৰম লাগি দেখিনো ভালে লাগি যায়। ৰিপ ৰিপ মলয়া বলিছে, ধিপ ধিপ বুকুখন কঁপিছে, ৰিপ ৰিপ মলয়া বলিছে, ধিপ ধিপ বুকুখন কঁপিছে, তোমাৰ মৰমে জানানে মোকে ঐ টানিছে, মৰম লাগি যায় চেনেহ লাগি যায়। মোহন দাদাক ধন্যবাদ, মোৰ কৃষ্ণ শদিয়া চেনেলটোৰ তৰফৰ পৰা ইমানখিনি মোৰ বাবে সময় দিয়াৰ বাবে। ইমানটো ব্যস্ততাৰ মাজতে মোক ইমানখিনি কথা ক'বলৈ সময় দিলে আৰু তেখেতলৈ মই ধন্যবাদ দিছোঁ। মোৰ ফালৰ পৰা ধন্যবাদ থাকিল।